Hey guys, welcome back to my Rekio YouTube channel. বহুত দিনৰ মূৰত আকৌ পুনৰ আজি ব্লগ ষ্টাৰ্ট কৰি দিলো। এতিয়া আমি এনেকুৱা ধুনীয়া এটা প্লেছত পিকনিক খাবলৈ গৈ আছো। আমি বেছি মানুহ নহয়, কেৱল 5টা মানুহ। আমি এই 3টা আৰু সেই আগৰ এটা বহি আছে। আমি 5টা গৈ আছো। একদম খুব ধুনীয়া এটা পিকনিক প্লেছত গৈ আছো। ক'ত গৈ আছো নিশ্চয় দেখাই আছো। এই সিলিন্ডাৰটো মাজে মাজে এইটো বেমাৰী মাল ক'পা লৈ আহিলেও ভাই। বেমাৰী সিলিন্ডাৰ এটা লৈ আহিছে, লিক কৰি আছে মাজে মাজে গোন্ধ। জলদি উঠ। ওই কি ফসে নে একেবাৰে খুলি দে জলদি খোল না নাইকিয়া যাম মাল কেনতে দেখোন লিক হয় এফালে আহোটো কামানি তাৰ কামানি লাগিলি তই কি হ'ল পুৰা টাইট দি দে এতিয়া আছে নেকি না তো গাইজ এতিয়া আমি উমৰাংচুত সোমাইছো উমৰাংচু মানে যেটো গল্ফ ফিল্ড হয় সেই গল্ফ ফিল্ডত সোমাইছো আৰু এতিয়া গল্ফ ফিল্ডত সোমাওতে এইটো এটা গেট হয় এই গেটত যেতিয়া আহে ফ'ৰ হুইলাৰ 200 কে লৈছে ন বিষ্ণু ফ'ৰ হুইলাৰ 200 কে আৰু পাৰ পাৰ্সন 20 টকাকে তো সেই হিচাপত আমাৰ এতিয়া 300 টকা বিল হ'ল এই ইফালে আছিল ওই আছে ইয়াত আছে না তো গাইজ আমি পাই গলোহি আমাৰ পিকনিক মেইন যেটো প্লেসটো এটো গল্ফ ফিল্ডৰ প্লেস হয় উমৰাংচু আৰু সেই প্লেসটো হৈছে এটো কি মজা প্লেস হয় খালি পইচা অকত লাগি নিকলা খাবলা 1 লাখ মাইন কেলা এটো কান বন নক মুখখন পেক পেক মাৰি থাকে খালি আৰু এইখিনি চোৱা এ মজা উঠিব লাগিব বঢ়িয়া এটো আমি গৈ আছো লাহে লাহে উঠিম গো আগে থেকে আমাক খোৱা বস্তুখিনি যোগাৰ কৰিব লাগিব এই ৰ'দত বেছি টাইম থাকিব নোৱাৰিবি এইখিনি লা হাৱা মাৰিলে নহ'ব বনোৱাটোহে গম পায় তো গাইজ আমি এতিয়া খানা খোৱা যেটো প্লেসটো সেই প্লেসত বৰ্তমান পালোহি কিন্তু প্ৰবলেমটো হ'ল মানে ভাত বনোৱা যেটো ডেক্সিটো সেই ভাত বনোৱা ডেক্সিটো নাই না মানে অকল এটা ডেক্সি আনছে এটাই কৈছিলে মানে মই কেৰাহীটো লৈ যাম এটা কৈছে মই ডেক্সিটো লৈ যাম ডেক্সিটো নানিলে ইয়াত কাক বিচাৰিম ডেক্সিটো তাৰ কাৰণে কি কৰিছে ইয়াতে চাওক মানে এইটো আনিছে চৌকাটো এইটো আনিছে কেৰাহী অকণমানি কেৰাহী এইটো তৰকাৰী বনাবলৈ এইটো তৰকাৰী বনোৱা ভাত বনাই আছে ভাতখিনি আকৌ ইয়াত বাচনত অজাই থৈ পেলাই আকৌ ভাত বনাব এতিয়া 1 কেজি চাউলৰ ভাত বনাব আধা কেজি বনালে আধা কেজি হেৰি এনেকুৱা অৱস্থা বিষ্ণু কি কবি আধা কেজি ভাত বনালে আৰু আধা কেজি বনোৱা বাকী আছে এইখিনি বনাই হোৱাৰ পিছত তাৰপিছত আমাৰ ব্ৰইলাৰ কি বুলি কয় হাঁহৰ মাংস কোমোৰা সতি বনাব নে কি হোটেলৰ পৰা কিনি খুৱাই নে ভাল আছিল মানে লেগৰ ছাইডত আছো আৰু ইয়াৰ মানুহ বহুত আহিছে এতিয়াও এনেই ধৰ জেনেৰেলি দেওবাৰ সময়ত বা এনেকুৱা বন্ধৰ দিনত বহুত বেছি মানুহ ইয়াত আহে আৰু মেইন পিকনিক স্পট যেটো হয় এইটোৱে আৰু ইফালে চাওক চবফালে লেক চবফালে মানে একদম এইফালে পিকনিক খাই আছে তাৰপিছত এইফালে আছে এইটো চাইডে বহুত আছে মানে পিকনিক খোৱা মানুহ মানে দূৰ আছে অলপ তেনেকুৱাকৈ আৰু ইয়াৰ যিবিলাক বস্তুবিলাকৰ দাম প্ৰতিটো মানে দুগুণ দাম প্ৰতিটো বস্তুত তো এতিয়া ইয়াতে ব'টিং কিছুমান আছে তো ব'টিঙৰ ওচৰত যাম চাওক সেইখিনি মানে মেনুৱেলি ইয়াৰ প্ৰাইচবিলাকো বহুত অলপ হাই হয় এইখন যিখন ব'ট দেখিছে এইখনত মানে ছিংগুল হয়তো সেই এখন ফ্লেগ আছে দেখিছেনে মই আপোনাক দেখাই দিছোঁ এইখন ফ্লেগ আছে হয় সেই ফ্লেগখনৰ ওচৰৰ পৰা এনেকৈ হয়তো এবাৰ ঘূৰাই আনিব আৰু ঘূৰাই আনিলে 600 টকা মানে মানুহজনে যিজন ড্ৰাইভাৰ থাকিব ড্ৰাইভাৰজনে উঠাই লৈ যাব 600 টকা ল'ব আৰু এটা আছে 1000 টকা
1000 টকাত হয়তো অলপ দূৰৰ পৰা এনেকৈ ঘূৰাই লৈ আহিব। এনেকৈ ইয়াত আছে অলপ এনেকৈ দূৰৰ পৰা ঘূৰাই লৈ আহিব 1000 টকা। তাৰপিছত আৰু এটা আছে 2000 টকা, সেই ছেইম একেখন বৰ্ডতে 2000 টকা যিটো হয় 2000 টকাত মানে এবাক নিজে চলাবলৈও দিব। তই কেনেকুৱা স্কেম কৰি আছা? বোলে 600 টকা যিটো আছে তাতে অকণমান চলাব দিছোঁ, সেইটো বেলেগ কথা হয়নে? সেইটো নিদিয়ে। কি কৰিছে এতিয়া 600 টকাত সিহঁতে উঠি মানে জেনেৰেলি যোনে বাইক চলাব জানে বা গাড়ী চলাব জানে মানে শুনে, যোনে বাইক চলাব জানে তাতো মন যাব যে এবাক মই চলাওঁ, কাৰণ এনেকুৱা হয়তো বহুত খুব কম মানুহে চলাইছে বা ময়ো চলোৱা নাই এতিয়ালৈকে তেনেকৈ। তো মোৰ চলাব মন গৈছে, কিন্তু ইয়াত প্ৰাইচবিলাক অলপ বেছি মানে সেইটো মানে কেনেকুৱাকৈ ক্ৰিটিকেল কেনেকুৱাকৈ দিছে চা, মানে 600 টকাত সিহঁতে উঠাব, 1000 টকাত অলপ বেছিকৈ ঘূৰাব আৰু 2000 টকাত অলপ চলোৱা সুবিধা দিব, সেনেকুৱা হয়। আৰু কিছুমান বৰ্ড আছে ইয়াতে, এইবিলাক বৰ্ড দেখিছে, ইয়াত মানে বহুখিনি মানুহ যাব পাৰে এবাৰতে। আৰু এইটো প্ৰাইচটো অকণমান বেলেগ ধৰণৰ, এইটো প্ৰাইচটো মানে অকণমান কম মানে কি ইয়াতে প্ৰায় 10টামান যাব নেকি ন, 10-12টা যাব চাগে। এটা পাৰ পাৰ্চন এটা তাত 300-300কৈ ইয়াত লৈ আছে ফিজ। আৰু সেইবিলাক চাওক, মানুহবিলাকে লাইফ জেকেট পিন্ধি আহি আছে, দেখিছে এইফালে লাইফ জেকেট পিন্ধি মানুহ আহি আছে আৰু এই বৰ্ডত উঠিব আহি আছে, মই দেখাই আছোঁ বাৰু। তো সেইটোৱে পিকনিক প্লেচটো মানে ডাঙৰ আছে, একদম বহুত ডাঙৰ এৰিয়া, মানে এইখিনি বহুত আপ ন, তো ইমানকৈ দেখা যোৱা নাই। আৰু ইয়াতে চাওক যিবিলাক মানুহে পিকনিক খাব আহিছে সেইবিলাক মানুহৰ গাড়ীবিলাক ইয়াত ৰাখি থৈছে, এইফালে দোকান আছে বা ইয়াৰ যিকেইখন বৰ্ড আছে সেই বৰ্ডত উঠিবলৈ কাৰণে মানুহবিলাক অলপকৈ আহি আছে। তো বৰ্ডকেইখন এবাৰ উঠিবি নেকি ক? ইমান পইচা নাই চাকৰিয়াল বোলে এইটো। তো এই মানুহবিলাক উঠি আহিছে, সেইখন বৰ্ড এতিয়া মানে চলাব চাওক। এনেকৈ ফ্লেগবিলাক আছে ন, ফ্লেগৰ ওচৰে এনেকৈ এপাক একদম সিটো ছাইডৰ পৰা ঘূৰাই লৈ আহিব পূৰা একদম এক ৰাউণ্ড মাৰি আহিব মানে। তো সেইটোত মানে পাৰ পাৰ্চন আপোনাৰ 300কৈ টকা লয়। সেইটো আছে, গোটেইখিনি এবাৰ ঘূৰি চাই আহোঁ কেনেকুৱা কোন চাইডে আছে। এবাৰ ঘূৰিয়ে মানুহবিলাক আহি আছে, চব মানে যিবিলাক ফেমিলি আহি আছে, ফেমিলিৰ কাৰণে খুব ধুনীয়া এটা প্লেচ ন, ঘৰৰ ফেমিলি আনি পেলাই চাব। কিন্তু এটা কথা মই আপোনালোক সকলোকে ক'ম যে যিসকলে ইয়াত আহে, অহা আগতে খোৱা বোৱা যিমান যি আছে চব লগত লৈ আহিব। আৰু মানে তাকে চিপছসহ, কাৰণ প্ৰতিটো বস্তু দুগুণ দাম। এটা চিপছৰ দাম 10 টকা লয়, 5 টকীয়া চিপছ, বা প্ৰতিটো বস্তু মানে দুগুণ দাম। তো সেইকাৰণে মই এইটোৱে আপোনালোকক ৰিকমেণ্ড কৰিম, যিহেতু মই আহিছোঁ মই গম পাইছোঁ। তো প্ৰতিটো বস্তু দুগুণ দাম, তো সেইকাৰণে যিকোনো বস্তু যদি খাম বুলি ভাবে, যিহেতু একচুৱেলি এনেকুৱা জেগাত আহিলে খাব মন যাব নিশ্চয়কৈ, তো সেইকাৰণে গোটেই বস্তু লগত লৈ আহিব। খুব ধুনীয়া প্লেচ, আহক। ডিমা হাছাও অসমতে আছে, খুব ধুনীয়া এটা ৰিভাৰ পইণ্ট হয়। আৰু ইয়াতে বহুত দূৰ মানুহ আহে চাবলৈ কাৰণে, কাৰণ জেগাখিনি কেনেকুৱা ধুনীয়া। আৰু মানুহবিলাক ইয়াত ৰাতি থাকিব পাৰে, কোনোবা যদি নাইট ষ্টে' কৰিম বুলি ভাবে সেই তাতে নাইট ষ্টে' কৰিব পাৰে, সেনেকুৱা সুবিধাও আছে। আৰু যেতিয়া ধৰক যেতিয়া ইয়াত মানে বন্ধ ছিজন হয় বা বন্ধ দিন হয়, বহুত বেছি মানুহ আহে ইয়ালৈ। মই অহা নাছিলোঁ আগত, এতিয়া ফাৰ্ষ্ট টাইম এবাৰ ভিজিট কৰিছোঁ। বহুত বেছি ধুনীয়া হয় প্লেচটো, একদম সাগৰৰ যেনেকৈ ব্ৰিজত সাগৰৰ পাৰত যেনেকৈ ঢৌ মাৰি থাকে, ঠিক তেনেকৈ ঢৌ মাৰি আছে, কাৰণ যিবিলাক জাহাজবিলাক আছে সেইবিলাকে পূৰা মানে চলি আছে ন, তো ঢৌটো এনেকুৱাকৈ মাৰি আছে। আৰু যিখন মই দেখাইছিলোঁ সেই সিটো পাৰে পাই গৈছে, একদম সিটো পাৰ দি এনেকৈ এক চক্কৰ ৰাউণ্ড লগাই আহিব মানে। মই উঠিম দেই। তো গাইজ, মই এতিয়া যিডোখৰ জেগাত থিয় হৈ আছোঁ ন, এইডোখৰ জেগাত ফটো মানে বহুত ধুনীয়া ফটো আহিছে, প্লাছ যিবোৰ ৰিলচ, মানে কি ক'ম আৰু, বহুত ধুনীয়া। জেগাডোখৰ চাব নেকি? মানে একদম আইলেণ্ডৰ টাইপৰ, একদম আইলেণ্ড টাইপৰ। জেগাডোখৰ চাওক, সিটো চাইডৰ পৰা একদম গোটেইখন এখন লেক চাওক, একদম মজা আইলেণ্ড। এইখিনি জেগাত মানে ফটো একদম গুলি আহিছে। এক্সাম্পল তই অকণ এইফালে আছিলা নাই, এইফালে খোজকাঢ়ি আছোঁ, কেনেকুৱা মজা আহে চা। হা আগলৈ এইফালে ঘূৰ, এই যে কি মজা ভিডিঅ' বে চালিয়া। এইটো চাওক, এইটো চাওক, বঢ়িয়া কেনেকুৱা? হাঁহৰ মাংস মজা। মই ৰান্ধনি দেই বিষ্ণু, বঢ়িয়া বনাই।
তো গাইজ আমি এতিয়া ভাত খাবলৈ বহিছোঁ লোৱা মানুহৰ খানাত মানে কোনো এনেকুৱা ডিচিপ্লিন নাই এতিয়া আমাৰ ভাত বাঢ়ি আছে মিষ্টাৰ পৰাগে অলপমান আধা দি খাই খোৱালোঁ এই যিটো কেৰাহী দেখিছে এই কেৰাহীটোতে ভাতো বনালে তৰকাৰীও বনালোঁ এই দুইটা এটাতে হৈ গ'ল আৰু ইয়েতো ক্ৰেডিট যাব এই বিষ্ণু ইয়ালৈ যাব ক্ৰেডিটটো দেই ই বনাইছে কিন্তু মানে এটাতে গোটেইখিনি বনাই খুৱাই দিলে বহুত কষ্ট কৰি বনাই খুৱাইছো তহঁতক চাহ বহুত কষ্ট আছে ভাই সঁচাকৈ কষ্ট কৰি বনাই খুৱাইছো এতিয়া আমি ইয়াত বহিছোঁ খাবলৈ একদম লেগৰ ছাইডত এইফালে গান বজি আছে এইফালে পিকনিক পাৰ্টি আছে আমাৰ পিছ চাইডে আছে চবফালে কি পইচা নাজানো মাৰি যা মোক কি ক'ব লাগে এয়া আমাৰ ৰেকিয়ে বাপি দিয়ে এয়া ভাত খাই আছে মাংসৰ লগত হাঁহৰ মাংসৰ লগত এতিয়া মোৰ ভিডিঅ' বনাব বিষ্ণু এইটো ল মেকআপটো পিছপকেট ভাল বনাব লাইফ জেকেটটো পিন্ধি লওঁ সাঁতুৰিব জানো যদিও লাইফ জেকেটটো পিন্ধি লওঁ আহিছ নৈ গুচি গা জানো খুলি যাব লাগিব বুলি কৈছে এয়া আমাৰ বেহেন আহিছে বেহেন ইয়াত আহিছে নে কেলা তাক বোলে নজৰা লাগে এতিয়া বৰখনত বহি লওঁ আচোন ফটোখন মাৰিব ধুনীয়াকৈ ফটোখন মাৰিলে হ'ব ভিডিঅ' ফটো ফটো ঐ কেল বিজয়টো গ'লে মাকা
ऑनलाइन दिया था दिखाना पड़ेगा क्या ना ऑनलाइन दिखाना पेन भीग कैसे पूरा अरे भैया सब कुछ भिगा दिया তো গাইছ বৰ্তমান বটিং কৰিলোঁ বটিং কৰি পেলাই কি হ'ল গোটেই পেন এইখিনিৰ পৰা সেই তালৈকে তিতি গ'ল একে পূৰা কমপ্লিট তিতি আছে বিষ্ণুক কৈছিলোঁ ভিডিঅ' বনাবলৈ পেন তিতি গ'ল এইটো চা বিষ্ণু বল এতিয়া আমি ইয়াৰ পৰা ওলাই দিম ভাল লাগিলে পেন চেনে তিতি গ'ল খালি